সময় বুকুত এজাক ধুমুহাৰ আগবাতি দেখা সপোন লৈ মানুহজন পৰি আছে একেবাৰে নিশ্চুপ হৈ। কোলাহলবোৰ লাহে লাহে আঁতৰি গৈছিল দূৰলৈ, বহুত দূৰলৈ। প্ৰতিযোগিতাৰে বজাৰ দৰত বিক্ৰী হৈছিল কবিতা যেন লগা এমুঠিমান শব্দ। সময়ৰ বালিঘড়ীত থিতাপি ল'বলৈ শস্যৰ জৰায়ুত নাছিল শিৰলুৰ সীতা। বুকুত এজাক ধুমুহাৰ আগবাতি দেখা সপোন লৈ মানুহজন পৰি আছে।